পিছে সুস্মিতা ৰায় যেতিয়া নিজৰ ৰান্ধনী ঘৰত কাম কৰি থাকে তেতিয়া ড্ৰয়িং ৰুমত কিবা ভঙা এটা শব্দ পায়। ড্ৰয়িং ৰুমত আহি দেখে যে ঘৰত থকা দামী ফুলদানিটো কোনোবাই ভাঙিছে। তেতিয়া সুস্মিতা ৰায় বুজি উঠে যে তিনিজন সন্তানৰ ভিতৰত এই ফুলদানিটো কোনোবাই ভাঙিছে। এতিয়া আপোনালোকে ক'ব পাৰিবনে তিনিজন সন্তানৰ ভিতৰত কোনে এই ফুলদানিটো ভাঙিছে? সুস্মিতা ৰায়ৰ ডাঙৰ ছোৱালীজনীয়ে ফুলদানিটো ভাঙিছিল কাৰণ ডাঙৰ ছোৱালীজনীৰ সোঁ হাতেৰে তেজ ওলাইছিল আৰু সেই তেজ ফুলদানিটোৰ কাষত পৰি আছিল। ইয়াৰ পৰা আমি নিশ্চিত মনে ক'ব পাৰোঁ যে ফুলদানিটো সুস্মিতা ৰায়ৰ ডাঙৰ ছোৱালীজনীয়ে ভাঙিছিল। আপোনালোকৰ মতামত কি কমেণ্ট কৰি জনাব নাপাহৰিব। এই তিনিজনী মহিলাৰ ভিতৰত এজনী মহিলাৰ এটা সৰু সন্তান আছে। এতিয়া আপোনালোকে ভালদৰে চাই ক'ব লাগে কোনজনী মহিলাৰ সন্তান আছে। ইয়াৰে মাজৰ মহিলাগৰাকীৰ সন্তান থকা সম্ভাৱনা সকলোতকৈ বেছি। প্ৰথম মহিলাগৰাকীৰ বেগৰ ভিতৰত এটা পুতলা দেখিবলৈ পোৱা গৈছে। হয়তো সেই পুতলাটো কোনোবা গিফ্ট কৰিবৰ বাবে তেওঁ কিনিছে। আৰু শেষৰ মহিলাগৰাকীৰ বেগত এটা চোলা দেখিবলৈ পোৱা গৈছে। হয়তো সেইটোও কোনোবা গিফ্ট কৰিব লৈছে। কিন্তু মাজৰ মহিলাগৰাকীৰ বেগৰ পৰা এটা গাখীৰৰ বটল দেখিবলৈ পোৱা গৈছে। একমাত্ৰ কোনো মাকেহে গাখীৰৰ বটল বেগত লৈ ফুৰে। আপোনালোকৰ মতামত কি আছিল কমেণ্ট কৰি জনাবচোন। এটা শ্ৰেণীকোঠাত 6জন ছাত্ৰ আছে। ইয়াৰে 3জনৰ উচ্চতা হৈছে 5 ফুট 5 ইঞ্চি আৰু 3জনৰ উচ্চতা হৈছে 5 ফুট 3 ইঞ্চি। এতিয়া ইজনে সিজনক হেণ্ডশ্বেক কৰিব লাগে, কিন্তু হেণ্ডশ্বেক কৰাৰ এটা চৰ্ত আছে। 5 ফুট 3 ইঞ্চিৰ ছাত্ৰসকলে সিহঁতৰ সমান উচ্চতাৰ কোনো ছাত্ৰকে হেণ্ডশ্বেক কৰিব নোৱাৰিব। লগতে একে বয়সৰ হ'লেও সিহঁতে সিহঁততকৈ ওখ কোনো ছাত্ৰক হেণ্ডশ্বেক কৰিব নোৱাৰিব। এতিয়া আপোনালোকে ক'ব লাগে সিহঁতৰ মাজত কেইটা হেণ্ডশ্বেক হ'ব। সিহঁতৰ মাজত এটাও হেণ্ডশ্বেক নহয়, কাৰণ 5 ফুট 5 ইঞ্চিৰ ছাত্ৰসকলে যদি 5 ফুট 3 ইঞ্চিৰ ছাত্ৰসকলক হেণ্ডশ্বেক কৰিব বিচাৰে, চৰ্ত অনুযায়ী 5 ফুট 3 ইঞ্চিৰ ছাত্ৰসকলে তেওঁলোকতকৈ ওখ ছাত্ৰক হেণ্ডশ্বেক কৰিব নোৱাৰে। সেইকাৰণে সিহঁতৰ মাজত কোনো হেণ্ডশ্বেক নহ'ব। আপোনালোকে কি ভাবিছিল কমেণ্ট কৰি জনাবচোন। এজন পুৰুষ আৰু এজন মহিলা গাড়ীৰে গৈ আছিল। তেতিয়া পুলিচৰ চেকপোষ্টত পুলিচে গাড়ীখন ৰখায়। তেতিয়া গাড়ীৰ পৰা মহিলাগৰাকীয়ে নামি পুলিচজনক সোধে, আমাৰ গাড়ীখন কিয় ৰখালে? তেতিয়া পুলিচজনে কয়, সেইবোৰ কম ৰ'বক, আগতে কওক এই ল'ৰাজনৰ আপোনাৰ সম্পৰ্ক কি? তেতিয়া ল'ৰাজনে কয়, এওঁৰ শহুৰ মোৰ দেউতাৰ দেউতা। এতিয়া আপোনালোকে উলিয়াব লাগে সিহঁতৰ মাজত কি সম্বন্ধ আছিল। সিহঁতৰ মাজৰ সম্পৰ্ক সন্তান আৰু মাক খুবেই সহজ আছিল, নহয়নে বাৰু? আচ্ছা কোৱাচোন, মানুহে বাৰু কোনটো গ্ৰহ প্ৰথমে আৱিষ্কাৰ কৰিছিল? মানুহে যিহেতু পৃথিৱী গ্ৰহত জন্মগ্ৰহণ কৰিছিল, সেয়ে প্ৰথমে পৃথিৱী গ্ৰহটো আৱিষ্কাৰ কৰিছিল। আপোনালোকে দুটা পৰিয়াল দেখিবলৈ পাইছে। এতিয়া আপোনালোকে এইটো ক'ব লাগে যে ইয়াৰে কোনটো পৰিয়াল বেছি ধনী হোৱাৰ সম্ভাৱনা বেছি।
মোৰ মতে দ্বিতীয় পৰিয়ালটো বেছি ধনী কাৰণ দ্বিতীয় পৰিয়ালৰ ঘৰত থকা টিভিটো প্ৰথম পৰিয়ালৰ ঘৰত থকা টিভিটোতকৈ বহু গুণেই দামী আৰু প্ৰথম পৰিয়ালটোৰ মহিলাগৰাকীয়ে কাপোৰেৰে খল চাফা কৰি আছে কিন্তু দ্বিতীয় পৰিয়ালটিৰ মানুহজনে ভেকুম ক্লিনাৰে ঘৰ চাফা কৰি আছে ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে দ্বিতীয় পৰিয়ালটো বেছি ধনী হোৱাৰ সম্ভাৱনা বেছি আপোনালোকৰ মতামত কি আছিল কমেণ্ট কৰি জনাবচোন ইয়াত আপোনালোকে বহুকেইটা গুগল ক্ৰোমৰ লোগো দেখিবলৈ পাইছে ইয়াৰে মাজত এটা লোগো বাকী কেইটাতকৈ অমিল সেই অমিল থকা লোগোটো আপোনালোকে বাছি উলিয়াব লাগে ইয়াত এইটো লোগো বাকী কেইটাতকৈ অমিল আপোনালোকে যদি উলিয়াব পাৰিছিল কমেণ্ট কৰি জনাব বন্ধুসকল আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিল এটা লাইক কৰিব নাপাহৰিব কাৰণ আপোনালোকৰ এটা লাইকে মোক নতুন ভিডিঅ' বনাবলৈ উৎসাহিত যোগায় লগতে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু আগন্তুক ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব